নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ নিৰুপমা বৰগোহাঁই ডাঙৰীয়ানীৰ গল্প খিৰিকী কাষৰ গছ। এই গল্পটি তেওঁৰ নিৰুপমা বৰগোহাঁই স্বনিৰ্বাচিত ২৫টা গল্প সংকলনখনত সন্নিৱিষ্ট হৈ আছে। কোঠালিটো ঠিক ঠাক কৰি ল'বলৈ সোমাই বিভা খন্তেক পৰ মাজমজিয়াতে থিয় দি ৰ'ল। তাৰপিছত তাই একো এটা নকৰি বিচনাখনতে দীঘল দি পৰিল আৰু চকু দুটা মুদি দিলে। এই কোঠালিটো তাইৰ কুমাৰী জীৱনৰ। ধনী ঘৰৰ একমাত্ৰ ছোৱালী বিভা, গতিকে তাই বিয়াৰ পিছত আনৰ ঘৰলৈ গুচি যোৱাৰ পিছতো কোঠালিটো তাইৰে হৈ থাকিল, কালৈকো হস্তান্তৰিত নহ'ল। অৱশ্যে কেতিয়াবা ঘৰত আলহী অতিথি বেছি হ'লে, আলহীৰ আছুতীয়া কোঠালিটোত ঠাই সংকুলন হ'লে তাইৰ কোঠালিটো খুলি দিয়া হয়। তাৰপিছত আকৌ তলা বন্ধ কৰা হয়। বিভা যেতিয়া মাকৰ ঘৰলৈ কিছুদিন থাকিবলৈ আহে, তেতিয়া আকৌ সেই কোঠালি খোল খায়। কিন্তু বিভা যেতিয়া অকলে নাহি প্ৰদীপৰ লগত আহে, তেতিয়া সিহঁত দুয়ো থাকে আলহী ঘৰটোত। কাৰণ বিভাৰ এই কোঠালিটো যথেষ্ট সৰু। বিভাৰ মাকহঁতে বুজে যে তাত থাকিলে প্ৰদীপৰ কষ্ট হয়, কিন্তু আলহীৰ কোঠালিটো মস্ত ডাঙৰ, তাত প্ৰদীপৰ কষ্ট নহয়। পিছে বিয়াৰ পিছত প্ৰদীপৰ লগত নাহি বিভাই দুবাৰমান অকলে মাকৰ ঘৰলৈ আহিছে, আৰু তেতিয়া তাইৰ এই কোঠালিটোতে তাই আগৰ দৰে অকলশৰে আছে। কিন্তু আচৰিত কথা যে একে কোঠালিতে একেখন বিচনাতে কুমাৰী জীৱনৰ দৰে ৰাতি কটালেও বিভাৰ এনে লাগিছে তাই যেন সেইখন বিচনাত সেই ঘৰৰ এজনী আলহী ছোৱালীহে শুই আছে। অৱশ্যে এটা কথা ঠিক যে প্ৰদীপৰ লগত আলহীৰ কোঠালিটোত থকাৰ সময়ত সেই অনুভূতিটোৰ তীব্ৰতা বেছি হয়। তদুপৰি প্ৰদীপ থাকিলে মাকৰ লগত, বৌয়েকৰ লগত, ককায়েকৰ লগত আৰু ভতিজাহঁতৰ লগত বিভাৰ সম্পৰ্ক কম হয়। প্ৰদীপৰ আল পৈচান ধৰা, প্ৰদীপৰ লগত অলৈ তলৈ যোৱা ইত্যাদিবোৰতে বেছি সময় যায়। বিভাৰ তেতিয়া এনে ভাৱ হয় তাই যেন গিৰিয়েকৰ ঘৰখন মাকৰ ঘৰলৈকো টানি আনিছে। কিন্তু এই কথাটো বিভাৰ ভাল নালাগে। তাই যিকেইদিন মাকৰ ঘৰত থাকে, সেইকেইদিন তাইৰ পুৰাপুৰি সেই ঘৰৰ জীয়ৰী হৈ থাকিবৰ মন যায়। তাই যে এতিয়া আন এঘৰৰ বোৱাৰীয়েক, আন এজন মানুহৰ ঘৈণীয়েক, বিয়া হোৱাৰ পিছৰ পৰা মৰণ কাললৈকে পালিবলগীয়া এই ভূমিকাটো তাই এইকেইটা দিন পাহৰি থাকিব খোজে। তাৰ অৱশ্যে কোনো গূঢ় বা বেদনাদায়ক কাৰণ নাই, কেৱল বেলেগ বেলেগ সময় বেলেগ বেলেগ ধৰণে কটাব খোজাৰ এটা সৰু সুৰা বাসনা। প্ৰদীপ যেতিয়া নাহে, বিভা যেতিয়া অকলে আহে আৰু আহি যেতিয়া তাইৰ এই অকণমানি কোঠালিটো পুনৰ পুৰণি কালৰ দৰে অধিকাৰ কৰি লয়, তেতিয়া বিভাই আকৌ এবাৰ কুমাৰী জীৱনৰ হেৰাই যোৱা দিনবোৰ যাপন কৰাৰ চেষ্টা কৰে। সেইবোৰক অতীতৰ বুকুৰ পৰা আজৰি অনাৰ যত্ন কৰে। কিন্তু হায়, নদীৰ সোঁত জানো কোনোবাই উভতাই বোৱাব পাৰে? হেৰি অহা জীৱন জানো কোনোবাই পুনৰ ঘূৰাই পাব পাৰে? H.G. ৱেলছৰ টাইম মেচিন নামৰ কিতাপখন বিভাৰ চেতনাৰ পৰা কোনোদিন মোচ খাব পৰা নাই। মানুহৰ হৃদয়কে সকলোতকৈ ওপৰত স্থান দিয়া বাবে সেই বিজ্ঞানভিত্তিক উপন্যাসখন পাহৰিব নোৱাৰা বিভাই যেতিয়া তাইৰ এই অকলশৰীয়া কোঠালিটোত কুমাৰী কালৰ দিনবোৰ পুনৰ যাপন কৰাৰ চেষ্টা কৰে, তেতিয়া তাই নিজৰ মনতে গুণগুণায়, টাইম মেচিনৰ দৰে যান এখন পোৱা হ'লে মই কেৱল তাৰ অতীতমুখী চাবিটোহে টিপিলোহেঁতেন। মই কেৱল মোৰ সপোনৰ দৰে হেৰাই যোৱা অতি মধুৰ অতীতৰ ৰাজ্যখনতে বিচৰণ কৰিলোহেঁতেন। মই কেতিয়াও ভৱিষ্যতৰ যন্ত্ৰ মানৱৰ বিভীষিকালৈ ঢাপলি নেমেলিলোহেঁতেন। অতীত জীৱনৰ দিনবোৰ ঘূৰাই পাব নোৱাৰিলেও বিভাই তাইৰ কুমাৰী জীৱনৰ কোঠালিটোৰ ৪খন বেৰৰ মাজতে সেই দিনবোৰ পুনৰ যাপন কৰাৰ চেষ্টা কৰে। তাইৰ সকলো বস্তু বাহানিও যথাযথভাৱে একে স্থানতে আছে। বাথৰুমলৈ যোৱা দুৱাৰখনৰ ওচৰতে ড্ৰেছিং আইনাখন, তাৰ গাতে লগলগা ৱাৰডবটো, বেৰত লাগি থকা সৰু ডিভানখন, বেৰত আওজাই থোৱা তাৰ কুচন ৪টা, ডিভানখনতে শুৱাই থোৱা তাইৰ চেটাৰখন অৱশ্যে তাইৰ লগত লৈ যোৱাৰ ইচ্ছা আছিলে,
কিন্তু প্ৰদীপৰ কোনো ধৰণৰ সংগীতৰ প্ৰতি ৰাপ নথকাৰ বাবে তাই তাকো লগত নিনিলে। কিতাপবোৰেৰে সৈতে সৰু আলমাৰিটো, পঢ়া মেজখন আৰু সৰু পালেংখন। কোঠালিটোৰ আকাৰৰ তুলনাত বস্তু বাহানি যথেষ্ট, কিন্তু বুদ্ধিৰে হিচাপ কৰি সজোৱা বাবে সকলোবোৰেই খাপ খাই গৈছে। অৱশ্যে ঘৰটোত লৰচৰ কৰাৰ বেছি ঠাই নাই, কিন্তু বিভাই এনেকৈ থাকিয়ে ভাল পাইছিল। দেউতাকে তাইক ডাঙৰ কোঠালি এটা লোৱাৰ কথা কওঁতে তাই অসন্মতি জনাই কৈছিল, সেই ডাঙৰ কোঠালিত বস্তুবোৰ দুৱে দুৱে থাকিলে সেইবোৰৰ প্ৰতি মোৰ কিবা আপোন ভাৱেই নাহিব দেউতা। ইয়াত এনেকৈ লগালগিকৈ ঠাৰ খাই থাকিলে মই সিহঁতক বেছিকৈ পাম। দেউতাকে সিদিনা জীয়েকৰ কথাত হাঁহিছিল আৰু কৈছিল, পাগলীজনী কৰবাৰ। কিন্তু জীয়েকে তেওঁক গছডালৰ কথা নক'লে। কোৱা হ'লে বোধ হয় তেওঁৰ দৰে স্বাভাৱিক, সহজ সৰল আৰু সুস্থ মনৰ মানুহজনে জীয়েকৰ মগজৰ সুস্থতা সম্পৰ্কে সঁচাকৈয়ে শংকিত হৈ পৰিলেহেঁতেন। বিভাই দেউতাকক নক'লে যে গছডালৰ বাবেও তাইৰ সেই কোঠালিটো এৰি যোৱাৰ কথা কল্পনা কৰিব নোৱাৰে। পূবফালৰ খিৰিকীখনৰ সিফালেই সেই গছডাল। বিভাহঁতৰ মাটিত নহয়, শইকীয়াহঁতৰ প্ৰকাণ্ড ঘৰটোৰ পাছফালে থকা সৰু বাৰীখনতে গছডাল থিয় হৈ আছে। গছডাল কাটি মানুহঘৰে মাটিডোখৰ কিয় কামত লগোৱা নাই, কিয় আজিৰ গছ গছনি ধ্বংস কৰা মানুহে তেনেকৈ কামত নলগা গছডাল ৰাখি থৈছে, তাৰ সম্ভাৱ্য কাৰণবোৰ ভাবি বিভাই মনতে এই সিদ্ধান্তত উপনীত হৈছিল যে আগে সেই ঠাইখিনিত দুটা পুৰণি নিয়মৰ পায়খানা আছিল বাবে হয়তো ঘৃণাত তেওঁলোকে শাক পাচলিৰ খেতি কৰাৰ কথা ভবা নাই। আনকি তাত এডাল কলপুলিও ৰোৱা নাই। ভালেই হৈছে, বিভাৰ বাবে সেই সাপেই বৰ হৈছে। গছডাল কাটি পেলালে বিভাই কেনেকৈ সহ্য কৰিলেহেঁতেন। এই গছডালৰ বাবেই বিভাৰ ৰবাৰ্ট ফ্ৰষ্টৰ গছৰ বিষয়ে কবিতাটো মুখস্থ হৈ গৈছিল। Tree at my window, window tree, my such is lowered when night comes on, but let there never be curtain drawn between you and me. বিয়া হৈ যোৱাৰ পিছত গছডাল এৰি যোৱা বিষয়ত বিভাৰ অৱস্থা শকুন্তলাৰ দৰেই হৈছিল, অথচ তাইৰ এই বেদনাৰ কথা কাকো ক'বও নোৱাৰে। সংসাৰৰ প্ৰায় প্ৰতিজন মানুহেই ইমানেই সহজ, প্ৰতিজন মানুহৰে মনবোৰ একোডাল সৰল ৰেখাৰ দৰে ইমান চিধা যে তেওঁলোকে তাৰ ব্যতিক্ৰম দেখিলেই অস্বাভাৱিকতা বুলি ধৰি লয়। মানুহবোৰৰ এই মানসিকতা বিভাই ঠিকেই বুজি পায়। গতিকে গছডালৰ লগত তাইৰ সম্পৰ্কৰ কথা তাই কাকো কোৱা নাই। বিভাই জানিছিল যে তাই এদিন বিয়া হ'ব আৰু তেতিয়া তাই এই ঘৰ এৰি গুচি যাব লাগিব। বিভা যিহেতু প্ৰেমত পৰা নাছিল, সেইবাবে এই ভাৱটোৱে তাইৰ মনলৈ বহুতখিনি বেদনা কঢ়িয়াই আনিছিল। গাভৰু ছোৱালী এজনীয়ে বিয়াক ভীতিৰ চকুৰে চায়। এইটো সংসাৰৰ স্বাভাৱিক সহজ নিয়মৰ এক ব্যতিক্ৰম। কিন্তু তাই নিজকে তেনে ব্যতিক্ৰম বুলি জনাই দেউতাকৰ মনত দুখ দিবলৈ খোজা নাছিল। তদুপৰি তাই সঁচাসঁচি ব্যতিক্ৰমো নহয়। কোনো দিন বিয়া নকৰাই তাই চিৰ জীৱন কুমাৰী হৈ থাকিব, এনেকুৱা কথাও বিভাই ভবা নাছিল। কিন্তু চেখবৰ জীৱনী এখনত এবাৰ কথা কেইটামান পঢ়ি তাই এনে লাগিছিল জীৱনীকাৰে যেন তাই কথা লিখিছে, তাইয়ে যেন চেখব। কিন্তু হাই, ক'ত চেখব আৰু ক'ত তাই, ক'ত সৰগৰ তৰা আৰু ক'ত পৃথিৱীৰ এটা সামান্য ধূলিকণা। তথাপি চেখবৰ বিষয়ে লেখা এই কথাকেইটাত তাই নিজকো বিচাৰি পাইছিল। He read much and thought much. He was a gay and friendly companion, but a profoundly independent individual, jealously protecting his independence from the interference of others. Liberty, in this word, may be summed up all aspirations of youthful Jacob. বিভা যে ধনী ঘৰৰ জীয়ৰী হ'ল, আন বাই ভনী নোহোৱা একমাত্ৰ জীয়ৰী হ'ল, সিও বোধহয় তাই স্বাধীন আৰু নিঃসংগ মন এটা গঢ়ি উঠাত ইন্ধন যোগালে। তাই সম্পূৰ্ণ নিজাকৈ এটা কোঠালি পালে,
খুচিমতে কিতাপ পত্ৰ কিনিবলৈ টকা পালে আৰু সকলোতকৈ বেছি পালে ধনী ঘৰৰ একমাত্ৰ জীয়ৰীৰ প্ৰতি প্ৰশ্ৰয় ভৰা অতি বেছি আদৰ। গতিকে বিভাই নিজৰ মনে বিচৰা জগত এখন গঢ়ি তুলিলে আৰু তাৰ চাৰিওফালে এখন নিজস্ব মনৰ প্ৰাচীৰ তুলি লৈ তাইৰ নিসংগতা আৰু স্বাধীনতা সুৰক্ষিত কৰি তাৰ মাজত যেন আত্মগোপন কৰি থাকিল। বাহিৰৰ পৃথিৱীৰ লগত তাইৰ খুব কম সম্পৰ্ক থাকিল। অতীতৰ সেই নিসংগ স্বাধীন জীৱন কিমান মধুময় আছিল। কিতাপ আছে, সংগীত আছে, কবিতা আছে, মাক দেউতাকৰ হিয়া উজাৰি চলা মৰম আছে। জীৱনে তাইক অকৃপণভাৱে কিমান দিছে। তদুপৰি গছডালটো আছেই। সাধাৰণ গছ এডালতে যে কি বিচিত্ৰ জগত এখন লুকাই আছে তাক আৱিষ্কাৰ কৰিব জনাজনেই জানে। কুঁহিপাত ওলাবৰ সময়ৰ পৰা ধৰা যাওক, লঠঙা শুকান ডালবোৰ ভেদ কৰি যেতিয়া কোমল পাতৰ ৰঙৰ সেউজীয়া অকণি অকণি পাতবোৰ থুপ থুপকৈ ডালৰ অ'ত ত'ত ফুটি ওলাই, বিভাৰ সদায় বিস্ময় জাগে। ইমান বিবৰ্ণ শুকান ডালবোৰত ইমান সতেজ আৰু স্নিগ্ধ সেউজীয়া সমাৰোহ কেনেকৈ হ'ল বাৰু? কিন্তু বিস্ময়ৰ উপৰি বিস্ময়, মুগ্ধতাৰ উপৰি মুগ্ধতা। ইয়াৰ পিছত যে থোপা থোপা ৰঙা ফুলবোৰ জাতিষ্কাৰ হৈ ফুটি ওলাই, সেইবোৰেই বা ক'ত লুকাই আছিল? চাওঁতে চাওঁতে বিভাৰ হৃদয় আপ্লুত কৰি গোটেই গছডালে ৰাঙলী হৈ পৰিল। তাৰপিছত আৰম্ভ হ'ল আৰু এটা অদ্ভুত কাৰবাৰ। ক'ৰবাৰ পৰা জাক জাক চৰাই আহি দিনে ৰাতিয়ে গছডালত কিচিৰ মিচিৰকৈ থকা হ'ল। আৰু সেই চৰাইবোৰলৈ মুগ্ধ বিস্ময়েৰে চাই বিভাই ভাবে, এই ধুনীয়া ধুনীয়া চৰাইবোৰ ইমান দিনে কোন অজান হাবিত লুকাই আছিল? একমাত্ৰ ভাটৌৰ বাহিৰে আনবোৰ চৰাই বিভাৰ অচিনাকি। কিন্তু সেই অচিনাকি চৰাইবোৰৰ বহুতো ভাটৌবোৰতকৈও ধুনীয়া। কি বিচিত্ৰ সুন্দৰ সিহঁতৰ পাখিৰ কাৰুকাৰ্য, কি অপৰূপ ৰঙৰ বাহাৰ। মাজে মাজে দুই এটা ৰঙা পাখিৰ চৰাই এনেকৈ ফুলৰ মাজত সোমাই থাকে যে সিহঁতক ফুল বুলিয়েই ভুল হয়। বিভাৰ চাই চাই হেঁপাহ নপলায় আৰু সেই পাত, ফুল আৰু চৰাইক উদ্দেশ্য কৰি তাই মনৰ ভিতৰতে কয়, তোমালোকৰ কাৰণেই মই এই নগৰীয়া কংক্ৰিটৰ জগতখনত থাকিও বসন্তৰ আগমনৰ উমান পাওঁ। তাৰপিছত এদিন সেই ফুলো নোহোৱা হৈ যায়। কিন্তু ইতিমধ্যে গছডালত পুনৰ সেউজী সমাৰোহ আৰম্ভ হৈ যায়। গতিকে সৰা ফুলৰ বাবে বিনোৱাৰ আজৰি বিভাৰ প্ৰায় নাথাকেই। এসময়ত ঘন সেউজীয়া পাতেৰে গোটেই গছডালেই সতেজ হৈ পৰে। অৱশ্যে এতিয়া আৰু চৰাইবোৰ নাহে। এতিয়া আৰু আগৰ দৰে সিহঁতৰ কিচিৰ মিচিৰ শুনা নাযায়। কিন্তু গ্ৰীষ্মৰ প্ৰখৰ ৰ'দত চাৰিওফালৰ কংক্ৰিটৰ ঘৰবোৰৰ মাজত সেই সেউজীয়াৰ প্ৰাচুৰ্যই সকলো ক্ষতি পূৰণ কৰি দিব পাৰে। গছডালৰ এই সেউজীয়া ৰূপটোৱে দীৰ্ঘদিনৰ। গতিকে বিভাৰ বাবে খিৰিকীৰ কাষৰ গছজোপা এই সেউজীয়া পাতেৰে ভৰপূৰ গছজোপাই। ইয়াৰ ভিতৰতে বিভাই এণ্ডাৰছনৰ আগতে নপঢ়া ফেয়াৰী টেলছ এখন পঢ়ি পেলালে। বিভাৰ এতিয়া এই ধৰণৰ সাধুকথা পঢ়াৰ বয়স নাই, কিন্তু এণ্ডাৰছনৰ গল্প তাইৰ খুব প্ৰিয়। লিটিল মাৰ্মেড, ৰ'জ এল্ভ, দি ডেইজি আদি গল্পবোৰ পঢ়িলে এতিয়াও তাইৰ বুকুত এটোপাল তেজ নিগৰে। এণ্ডাৰছন পালে তাই নপঢ়ি নোৱাৰে আৰু এতিয়াও হঠাতে হাতৰ কাষত পোৱা ফেয়াৰী টেলছখন পাই বিভাই লগে লগে পঢ়ি পেলালে। আৰু কিতাপখনত থকা দি ফাৰ ট্ৰী নামৰ গল্পটো পোন প্ৰথমবাৰৰ বাবে পঢ়ি তাই অলপ থৰ লাগিল। তাৰ পাছত বিভাই দীঘলকৈ উশাহ এটা লৈ নিজকে নিজে ক'লে, ভাগ্যে মোৰ খিৰিকী কাষৰ গছডাল ভাৰ বা আন তেনেকুৱা কোনো লাগতিয়াল গছ নহয়। ভগৱানক ধন্যবাদ যে ভাগ্যে মোৰ গছডাল হ'ল গুৰুটো নলগা, গোসাঁইটো নলগা সেইডাল সামান্য মদাৰ গছ। নহ'লে যে গছ বননি নিৰ্বিচাৰে ধ্বংস কৰা সেই অদূৰদৰ্শী মানুহবোৰে এণ্ডাৰছনৰ ফাৰ গছডালৰ দৰে মোৰো এই মদাৰ গছডাল কাটি পেলালেহেঁতেন। বিভাৰ বিয়া হ'ল প্ৰদীপ দত্তৰ লগত। প্ৰদীপ দত্ত এজন ডাঙৰ চৰকাৰী বিষয়া। আদৰ্শ দৰা হিচাপে থাকিবলগীয়া সকলো গুণেই তেওঁৰ আছিল।
গতিকে বিভাৰ মাক দেউতাক আৰু ককাইকে তেনে এজন সুযোগ্য ল'ৰাৰ হাতত বিভাক গতাবলৈ পাই সুখী হৈছিল। বিভাৰ যদিও ভাৱ হৈছিল যে এই কামৰ দ্বাৰা তাইক মাক দেউতাকহঁতে এক ধৰণৰ এখন বৈধ ভূমিলৈ আগবঢ়াই দিছে, তথাপি তাই এই বিয়াত কোনো আপত্তি নকৰিলে। বিয়াটো কৰাবই লাগিব। তাৰ বাবে অনাগত সুদীৰ্ঘ জীৱন কটোৱাৰ বিকল্প জানো বিভাৰ কিবা আছে? নাই, একো নাই। গতিকে বিয়াত আপত্তি কৰি একমাত্ৰ জীয়ৰী এজনীয়ে মাক দেউতাকৰ মনত কষ্ট দিয়াৰ কি দৰকাৰ? বিভাই অনৰ্থক কাকো কষ্ট দিব নোখোজে। অৱশ্যে জীৱনত যদি বিভাই এনে এজন মানুহক লগ পালেহেঁতেন যি তাই চকুৰে গছডালক চাব পাৰিলেহেঁতেন, আৰু ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাই কেৱল নহয়, You stand apart from the crowd, one among so many women you pass by, and raise a tempest in my heart. এনেধৰণৰ কবিতাও তাইক শুনাব পাৰিলেহেঁতেন। তেতিয়াহ'লে তেনে এজন মানুহৰ বাবে তাই আকাশ পাতাল তোলপাৰ লগাই দিব পাৰিলেহেঁতেন। এনে এজন পৰম যোগ্য লোকক যদি তাই দেউতাকহঁতে কিবা বৈষয়িক কাৰণত অযোগ্য বুলি আপত্তি কৰিলেহেঁতেন, তেতিয়াহ'লে বিভাই বিৰাট বিদ্ৰোহ কৰিলেহেঁতেন। যি মানুহক বিয়া কৰাই তাইৰ সযত্ন পালিত স্বাধীনতাকো হেলাৰঙে বলিদান দিব পাৰি, তেনে মানুহৰ বাবে ঘৰ কিয়? বিভাই ঈশ্বৰৰ বিৰুদ্ধেও থিয় দিলেহেঁতেন। কিন্তু তেনে এজন মানুহ তাইৰ জীৱনত যেতিয়া কেৱল মানস মূৰ্তিয়ে হৈ ৰ'ল, তেনে অৱস্থাত প্ৰদীপ দত্তৰ বাহিৰে বিভাই আৰু কোন যোগ্যতৰ স্বামীক বৰমাল্য অৰ্পণ কৰিব পাৰে? গতিকে প্ৰদীপ দত্তৰ লগত বিভাৰ বিয়া হৈ গ'ল। দেউতাকে বিভাৰ লগত বহুত বস্তু দিলে। সেই সকলোবোৰ নিষ্প্ৰাণ, সুন্দৰ আৰু চিকচিকীয়া বস্তুৱে বিভাৰ নতুন ঘৰৰ শোভা বঢ়ালে। তাইৰ নিঃসংগ কোঠালিটোত আগৰ সকলো বস্তুৱে পৰি ৰ'ল। তাৰ কোনো এটা বস্তুকে বিভাই লগত নিনিলে। তাইৰ এনে লাগিছিল যেন বিয়াৰ উজ্জ্বল ফাৰ্ণিচাৰ, দামী নতুন কাপোৰ, বিবিধ ঘৰ সজোৱা বস্তুৰ মাজত কৰুণ আৰু মলিন হৈ পৰাৰ খুব সম্ভাৱনা থকা পুৰণি সকলোবোৰ বস্তুৰে কিন্তু হৃদয় আছে। বাহিৰে ৰংচঙীয়া এই বস্তুবোৰৰ দৰে নিষ্প্ৰাণ আৰু হৃদয়হীন নহয়। এতিয়া তাই নোহোৱা হোৱা ঘৰটোত সেই সকলোবোৰে তাইৰ বিৰহত নীৰৱে চকুলো টুকিব। কিন্তু তাই সেই বস্তুবোৰৰ একোকে লগত নিব নোৱাৰে। তাই যদি সেইবোৰো লগত লৈ যায়, তেতিয়াহ'লে তাই যেতিয়া মাজে মাজে মাকৰ ঘৰলৈ আহিব, তেতিয়া সেই শূন্য ঘৰটোৱে চাৰিও পিনৰ পৰা খুন্দিয়াই খুন্দিয়াই তাইৰ বুকুত হাহাকাৰ জগাই তুলিব। সেই বস্তুবোৰ যিবোৰে তাইৰ অতীত সম্পূৰ্ণ হেৰাই যাবলৈ নিদি কিছু পৰিমাণে ধৰি ৰাখিব পাৰে। সেই বস্তুবোৰ স্থানচ্যুত হোৱা মানেই তাইৰ অতীতৰ দৈহিক সত্তাৰ বহুতো পৰিমাণে লুপ্ত হোৱা। কিমান মৰমৰ অতীত, আৰু অতীত মানেই তাইৰ কোঠালিটো, তাইৰ কোঠালিৰ বস্তুবোৰ আৰু খিৰিকী কাষৰ গছডাল। অতীত মানেই নিঃসংগতা, অতীত মানেই স্বাধীনতা, আৰু তাই নিজে গঢ়ি লোৱা সাম্ৰাজ্যখনত আপোন ইচ্ছাৰ পৰিচালনাত অবাধ, মুক্ত, আনন্দময় বিচৰণ। তাই যেতিয়া নৱমমান শ্ৰেণীৰ ছাত্ৰী আছিল, তেতিয়া মহাকবি গেইটেৰ বাণী এটা কাগজ এখনত লিখি ফটো ষ্টেণ্ড এখনত লগাই তাইৰ পঢ়া মেজখনত সজাই থৈ দিছিল। গেইটে সেই বাণীটোত কৈছিল যে মানুহে জীৱনটো সৰহ কৰি ৰাখিবলৈ হ'লে সদায় ভাল কবিতা পঢ়িব লাগে, এখন ভাল ছবি চাব লাগে, এটা ভাল গান শুনিব লাগে। অতীতৰ নৱম শ্ৰেণীত পঢ়া কিশোৰী বিভাই সেই উপদেশ আক্ষৰিক অৰ্থতে পালন কৰিছিল। সেই অতীত, তেতিয়া যে সময়বোৰ কেনেকৈ উৰি উৰি গৈ আছিল বিভাই গমেই পোৱা নাছিল। স্কুল আছে, কলেজ আছে, স্কুল কলেজৰ পঢ়া শুনা আছে। বিভা পঢ়া শুনাত কোনো দিনেই ভাল ছাত্ৰী নাছিল। কোনোমতে পাছটো কৰি যাব পাৰিলে হয়। পঢ়া শুনাৰ কথা তাই উচ্চাকাংক্ষা আছিল সিমানেই। গতিকে অলপ সময় স্কুল কলেজৰ পাঠ্য কিতাপৰ পঢ়া শুনা কৰি লৈ তাই বিচৰণ কৰিছিল অপাঠ্য কিতাপৰ বিচিত্ৰ মনোমুগ্ধকৰ জগতত। কিন্তু বিভা পঢ়িয়ে ক্ষান্ত থাকিছিল, নিজে কোনো ধৰণৰ লিখাৰ প্ৰয়াস নকৰিছিল। অৱশ্যে ডায়েৰীক যদি লিখা বুলি ক'ব পৰা যায়,
তেন্তে বিভাই ডায়েৰী লিখিছিল। তাইৰ সেই দিনপঞ্জীৰ পাতবোৰ ভৰি গৈছিল কোনো বাহ্যিক ঘটনাৰ বৰ্ণনাৰে নহয়, ভৰিছিল নানা বিষয় লৈ তাইৰ মনত খেলোৱা নানা ভাৱেৰে। ইয়াৰ উপৰি বিভাৰ অতীত পূৰ্ণ হৈছিল কবিতা আৰু চেতাৰৰ ঝংকাৰেৰে। চেতাৰখন তাইৰ আঙুলিৰ বুলনত প্ৰাণ পাই উঠিছিল। অসমীয়া, ইংৰাজী, বাঙালী কবিতাৰ কিতাপেৰে তাইৰ মেজ ভৰি গৈছিল, মন ভৰি গৈছিল। তদুপৰি গছডালটো আছিলেই, সেইডালো এক জীৱন্ত কবিতা। I have never seen a poem lovely as a tree. এগৰাকী কবিয়ে ঠিকেই কৈছে। কিন্তু এই সকলোবোৰেই এতিয়া অতীত, আৰু এইবোৰ অতীত হৈ যোৱাত বিভাই কোনো আপত্তি নকৰিলে বা সেইবোৰক চিৰ বৰ্তমান কৰি ৰখাৰো কোনো অপচেষ্টা নকৰিলে। বিভাই এটা কথাত নিজকে খুব চিনি পাইছিল বুলি ভাবিছিল। তাই ছোৱালীজনী অলিক স্বপ্নবিলাসী বেহিচাপী মনৰ নহয়। সুদীৰ্ঘ ভৱিষ্যত এটা পূৰ্ণ কৰি ৰাখিবলৈ তাই এই অতীতৰ সামগ্ৰীখিনিয়ে যথেষ্ট নহয়। গতিকে প্ৰদীপ দত্তক বিয়া কৰাই তাইৰ এই অতীত হৈ যাবলৈ দিলে আৰু পৰম আগ্ৰহেৰে লালন কৰা স্বাধীনতাক বিসৰ্জন দিবলৈও সাজু হ'ল। কিন্তু প্ৰদীপ দত্তৰ লগত অসুখী হৈছিল বুলি বিভাই ক'ব নোৱাৰে। গাভৰু ছোৱালী এজনীৰ বাবে বিবাহিতা জীৱনৰ মাধুৰ্য অলপ নহয়। তদুপৰি প্ৰদীপ ল'ৰাজন হ'ল উদাৰ আৰু মৰমীয়াল। তেওঁ বিভাক উপহাৰ দিয়া কাপোৰ গহনাই সিমান উচ্চকিত কৰি ল'ব নোৱাৰিলেও তেওঁৰ মৰম ভৰা অন্তৰখনে হ'লে তাইক বিগলিত কৰি ৰাখিছিল। তাইও প্ৰদীপৰ প্ৰতি স্ত্ৰীৰ সকলো কৰ্তব্যক যথাযথভাৱে পালন কৰি গৈছিল আৰু মনতে এক ধৰণৰ এটা আত্মতৃপ্তি লাভ কৰি আছিল যে তাইও প্ৰদীপক সুখী কৰিব পাৰিছে। কিন্তু তাইৰ সেই আত্মতৃপ্তি যে সত্য নহয়, প্ৰদীপৰ হঠাৎ হোৱা দুই এটা উষ্মাৰ পৰাই বিভাই লাহে লাহে বুজি আহিবলৈ ধৰিলে। ৰজা মিডাছে বোলে যিহকে স্পৰ্শ কৰিছিল সেয়ে সোণ হৈ যাবলৈ ধৰিলে, অথচ সেই আপুৰুগীয়া সোণকে উভৈনদী কৰি পেলোৱা মানুহজনৰ জীৱনলৈ তাৰ বাবেই চৰম ট্ৰেজেডি নামি আহিল। আচলতে সংসাৰৰ চৰাচৰ নিয়মৰ ব্যতিক্ৰম হ'লে বোধহয় জীৱনলৈ ট্ৰেজেডি আহেই। তাইৰো হ'ল সেয়ে। তাই যদি ৮-১০জনী ছোৱালীৰ দৰে সহজ সাধাৰণ হ'লহেঁতেন, তেন্তে তাই প্ৰদীপক সুখী কৰিব পাৰিলেহেঁতেন। তাইৰ জীৱনলৈ এই ট্ৰেজেডি নামি নাহিলেহেঁতেন। প্ৰদীপে হঠাৎ উষ্মা দেখুৱাইছিল এনেধৰণে। এই সস্তীয়া হিন্দী চিনেমাখন চোৱাৰ তোমাৰ মন নাই? নাথাকিবইতো, তুমি হ'লা পণ্ডিতনী মানুহ। এই চিনেমাবোৰ তোমাৰ আৰু ভাল লাগিবনে? হাজাৰ কিতাপ পঢ়ি নেদেখুৱা কিয়? ছোৱালীৰ যি চুটি বুদ্ধি, আমাৰ লগত ফেৰ মাৰিবলৈ নাহিবা, বুজিছা? মৰম কৰি শাৰীখন আনি নিদি তোমাক যেনিবা কুইনাইনৰ পিলহে আনি দিলোঁ। মুখখন দেখি এনেকুৱাই লাগিল। এগালমান কিতাপ আনি দিলে নিশ্চয় মুখত হাঁহি ওলালহেঁতেন। পিছে মাইকী মানুহৰ সংসাৰ চলাবলৈ কিতাপ পঢ়াৰ কোনো দৰকাৰ নাই, বুজিছা? আমাৰ মায়ে পাঠশালাৰ দেওনাটোও পাৰ হোৱা নাছিল, কিন্তু তেওঁ দেউতাক যিমান সুখী কৰিছিল তোমালোকৰ দৰে পণ্ডিতনীবোৰে কল্পনাও কৰিব নোৱাৰিবা। তোমাৰ দৰে কিতাপ পত্ৰ নপঢ়িব পাৰোঁ বা সেইবোৰ আজে বাজে কিতাপ পঢ়িবলৈ আমাৰ সময় নহ'ব পাৰে, কিন্তু চৰকাৰে মোৰ বুদ্ধি আৰু দক্ষতাৰ স্বীকৃতি হিচাপেই এই নতুন কামটোলৈ ট্ৰান্সফাৰ কৰিছে। এইটো এনে দায়িত্বপূৰ্ণ আৰু টান কাম যে তাকে তাৰ ভৰ দিব নোৱাৰি। কেইখনমান কিতাপ পঢ়িছা বুলি নিজকে বৰ ওপৰৰ বুলি ভেমত উফন্দি নাথাকিবা। মিছেছ শইকীয়াও তোমাৰ দৰে BA পাছ। তেওঁৰ লগত মিলা মিছাৰ কথা ক'লে তোমাৰ বিদ্ৰোহৰ ভাৱ জাগে, কিন্তু তেওঁ মোৰ ওপৰৱালাৰ ঘৈণীয়েক বুলি তুমি পাহৰি যোৱা। আচলতে এই আজে বাজে কিতাপৰ কথাবোৰেই তোমাৰ মূৰ খালে। কিতাপৰ কথা জীৱনতো সতুৱাব গ'লেই মানুহৰ বিপদ হয়। কিতাপৰ এই বৰ কথাই আজিৰ সাংঘাতিক প্ৰতিযোগিতামূলক জীৱন যাত্ৰাত সহায়তো নকৰেই, বৰং জীৱন যুদ্ধত পৰাজিতহে কৰে। বিভা অসহায় দুখত বিমূঢ় হৈ থাকে।
তাই কিতাপ পঢ়াৰ কথাটোলৈ প্ৰদীপ ইমান স্পৰ্শকাতৰ কিয়? তাইতো প্ৰদীপক কোনো দিন এখন কিতাপ আনি দিবলৈ কোৱা নাই। কিতাপ সম্পৰ্কে কোনো এটা কথাও পতা নাই। সংসাৰত তুচ্ছ কাম এটা ক্ষতি কৰিও কিতাপ পঢ়া নাই। তথাপি প্ৰদীপৰ এই জ্বালা কিয়? বিয়াৰ 2 বছৰ পিছত এটা চৰকাৰী আঁচনিত প্ৰদীপ জাৰ্মানীলৈ গ'ল। তাৰ 1 বছৰ পিছত খবৰ আহিল যে প্ৰদীপ আৰু উভতি নাহে। তাতেই তেওঁ জীৱনৰ দ্বিতীয় চাকৰি আৰু দ্বিতীয় পত্নীলৈ নিগাজিকৈ বসবাস কৰিবলৈ লৈছে। সংসাৰত সকলোৱে প্ৰদীপকে দুখিলে, নুদুখিলে কেৱল বিভাই। বেচেৰা প্ৰদীপ। প্ৰদীপৰ আচল জ্বালা শেষত বিভাই বুজি পাইছিল। তিৰোতাৰ ওপৰত পুৰুষৰ ঐতিহ্যৰ মানসিকতাৰে পুষ্ট পুৰুষ এজন হৈ প্ৰদীপে ঘৈণীয়েকৰ আগত কেৱল হীনমন্যতাৰ মনোভাৱতে ভুগিলে। বিভাক বিয়া কৰাই তেওঁ আৰু কোনো দিন সুখ নাপালে। তেওঁৰ আৰু বিভাৰ মাজৰ কিতাপৰ দুৰ্ভেদ্য প্ৰাচীৰখনৰ বাবেই হোমৰ আগত ধৰ্ম সাক্ষী কৰি বিয়া কৰোৱা নিজৰ অধিকাৰভুক্ত ঘৈণীয়েকজনীক কোনো দিনেই নিজৰ অধিকাৰভুক্ত কৰি নাপালে বেচেৰা মানুহজনে। কিন্তু দুখ নিদিয়া বেলেগ কথা আৰু দুখ নোপোৱা বেলেগ কথা। গতিকে প্ৰদীপক দুখিব নোৱাৰিলেও বিভাই হ'লে দুখ নোপোৱাকৈ নাথাকিল। কোনোদিন নেদেখা 7 সাগৰ 13 নদীৰ পাৰৰ এজনী চেতংগিনীৰ প্ৰতি ঈৰ্ষাত তাইৰ হৃদয় ৰক্তাক্ত হৈ থাকিল। বিভাই আচৰিত হৈ ভাবিলে, আমি আচলতে নিজকে ইমান কম জানো। মোৰ যে অন্তৰত ইমানখিনি ঈৰ্ষাৰ বিষ সোমাই আছে, কোনোদিন কল্পনা কৰিব পাৰিছিলোনে? প্ৰদীপ জাৰ্মানীলৈ যোৱাৰ পিছৰ বছৰটো বিভা শহুৰেক শাহুৱেকৰ লগত আছিল। কিন্তু প্ৰদীপৰ বিয়াৰ খবৰটো পোৱাৰ পিছত তাই দেউতাকৰ ঘৰলৈ গুচি আহিল। তাইৰ কোনো ল'ৰা ছোৱালী হোৱা নাছিল যে সেই সন্তানৰ যোগেদি শহুৰেকৰ ঘৰৰ লগত সেতুবন্ধন হ'ব। অতীতৰ সেই সৰু কোঠালিটো তাইৰে হৈ আছিল। এতিয়া তাই সেইটো ঠিক ঠাক কৰি ল'বলৈ সোমায়ো একোকে নকৰি বিচনাত বাগৰি পৰিল। দুৱাৰত কোনোবাই টুকুৰিয়ালে। কোন? ভিতৰলৈ সোমাই আহা। হাতত একাপ হৰলিক্স লৈ বিভাৰ নবৌৱেক সোমাই আহিল। তুমি দেখোন একোকে কৰা নাই, বিচনাতে শুই আছা। মই আকৌ ভাবিলোঁ কাম কৰি কৰি তোমাৰ ভাগৰ লাগিছে হ'ব পাই, একাপ হৰলিক্সকে লৈ যাওঁ। ঘৰটো ইমান অন্ধকাৰ লাগিছে। তুমি খিৰিকীৰ পৰ্দাবোৰ কচাই দিয়াই নাই। চাওঁ, উঠা বিভা, হৰলিক্স কাপ খোৱা, মই পৰ্দাবোৰ কচাই দিওঁ। বিভাই অনিচ্ছাৰে বিচনাত উঠি বহিল। নবৌৱেকে খিৰিকীৰ পৰ্দাবোৰ গুচাই দিলে আৰু কোঠালিত সোমোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পূবফালৰ খিৰিকীৰে গছজোপালৈ চাব খুজি বিভাই আৰ্তনাদ কৰি উঠিল। নবৌ, গছডাল কলৈ গ'ল? কি গছ? তুমি এনেকৈ চিঞৰি উঠিছা কিয়? গছডাল যে মোৰ খিৰিকীৰে দেখা পোৱা গছ এডাল আছিল যে। সেই মদাৰ গছজোপাৰ কথা কৈছা? শইকীয়াহঁতে সেইডাল কাটি পেলালে নহয়। মদাৰ গছ এনেও একো কামত নালাগে। এতিয়া তেওঁলোকে তাত কটেজ এটা বান্ধি ঘৰৰ দাঁতিয়েদি বাট উলিয়াই সেইটো ভাড়া দিব। ময়ো ককাই দেউৰাক কৈছোঁ, বোলো আমাৰ পিছফালৰ মাটিডোখৰটো এনেই পৰি আছে, শইকীয়াহঁতৰ দৰে আমাৰো কটেজ এটা বান্ধি ভাড়া দিব লাগে। আজিৰ দিনত বুজিছা, মানুহে এনেই মাটি পেলাই থ'ব নাপায়, বিশেষকৈ গুৱাহাটী চহৰত। ঘৰৰ ভাড়া যিদৰেহে বাঢ়ি আছে, এটা ভাড়াঘৰ থাকিলে আন চাকৰি নকৰিও সেই ভাড়াৰ পইচাৰে বহি বহি খাব পাৰি, নানা বিলাসৰ সামগ্ৰী ল'ব পাৰি। বিভাই একো নামাতিলে। নীৰৱে হৰলিক্সৰ কাপটো মুখলৈ তুলি ল'লে। তাইৰ মনলৈ আহিল এণ্ডাৰছনৰ সেই ফাৰ ট্ৰী নামৰ গল্পটোৰ শেষৰ বাক্যকেইটা। But it was past, and the tree also passed. Past,
For all stories must come to an end sometime or other.